Hey dosto, welcome to my YouTube channel. It is Neel Assam. Hey dosto, আমাৰ লগত আজি এজন কোন আছে চাওক আপোনালোকে মুকেশ আৰু আজি আমি ক'ত আহিছো এতিয়া বৰ্তমান আছো ছয়গাঁও লখিমী লজত এইটো এখন ৰেষ্টুৰেণ্ট হয় খুবেই ধুনীয়া আৰু আপোনালোকে কেতিয়াবলৈ ছয়গাঁৱত আহিলে এইখনত আহিব পাৰে আৰু খুব আনন্দৰ জায়গা আৰু বহু জায়গা আছে ছয়গাঁৱত আপোনালোকক দেখাম আজি বাৰু আপোনালোকে চাই থাকিব এই দোস্ত আমাৰ লগত আছে এইজন ৰেষ্টুৰেণ্টৰ মালিক এওঁক আমি সুধিম ইয়াত কি পোৱা যায় দাদা ইয়াত কি পোৱা যায় আমাৰ ইয়াতে পোৱা যায় বিৰিয়ানী পোলাও ফ্ৰাইড ৰাইচ আৰু ৰোল চাওমিন আৰু এটা স্পেচিয়েল লখিমী থালি পায় মানুহ বহুত খাই ভালে পাই আছে ঠিক আছে এতিয়া আহি পালোঁ এইজন আমাৰ মুকেশ দাদা দাদা আহি বৰ্তমান আমি ভিতৰৰ ফালে আছোঁ এতিয়া আমি বস্তু অৰ্ডাৰ কৰিছোঁ এতিয়া খাম আমি চাওমিন খাই আছোঁ আৰু মোৰ ফ্ৰেণ্ডজনে চাওমিন খাই আছে কেনেকুৱা ধৰণৰ চাওমিন খাই চাবাচোন পেকেটে ফটা নাই এতিয়ালৈ বৰ্তমান এইটো লজৰ ভিতৰত বৰ ধুনীয়া চাবৰ কাৰণে বহুত মানুহ আহে এতিয়া মই চাওমিনত চচবিলাক দি কেনে মই ৰেডি কৰি লৈছোঁ মোৰ ফ্ৰেণ্ডজনে এতিয়া বৰ্তমান চচ ঢালি আছে এতিয়া খাব এতিয়া মোৰ ফ্ৰেণ্ডজনে খাব এতিয়া খাই কেনে মোক ক'ব আৰু কেনেকুৱা ধৰণৰ হৈছে আজি মোৰ তাত ফুৰিব আহিছিল তেনেকৈ আজি তাক ফুৰাব আনিলোঁ গজব বেজতি কেনেকুৱা মজা মজা চাই থাকিব আৰু আমাৰ চেনেলটো দোস্ত আজি আমি আহি পালোঁ চন্দিকা মন্দিৰ ইয়াতে পাৰ্কিঙত বহি আছোঁ আৰু মোৰ লগত আছে মুকেশ দা কেনেকুৱা লাগিছে আপোনাৰ একদম ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ক্লাছ ধুনীয়া লাগিছে নিৰল নিঃশব্দ জেগা আগতে আহিছিলোঁ না আগে পিছে আহিছিলোঁ কিন্তু এনেকুৱা হেৰি কৰা নাই আজি বহুত দিনৰ মূৰত আহিলোঁ আজি 2-3 বছৰৰ মূৰত আহিলোঁ খুবেই ভাল লাগিল বহুত ডেভেলপ হৈছে মন্দিৰটো এতিয়ালৈ বনাই আছে চব কিছু ভিডিঅ'টো চাই থাকক আপোনালোক আহিব কেতিয়াবালৈ চন্দিকা মন্দিৰত এইটো নামজাৰি মন্দিৰ হয় বহুত ফৰমান পোৱা যায় ইয়াতে বহুতৰ আশা হেৰি পূৰণ হয় চ' গাইজ চাই থাকিব ভিডিঅ'টো লাষ্টলৈ শেষ হ'ব ঠিক আছে
মোক যে ইয়াত মাতিছে কি দেখুৱাবি? ইয়াতে চাব লগা এনে মন্দিৰকেইটা আছে আৰু বিশেষকৈ আৰু ইয়াতে আপোনাৰ এটা ডাঙৰ চাই পুখুৰী এটা আছে। ইয়াতে আকৌ কাছ আছে, ধুনীয়া ধুনীয়া মাছ আছে, ডাঙৰ ডাঙৰ মাছ আছে, সেইবোৰ চাব পাৰিব। আৰু ধৈৰ্য সহকাৰে যদি থাকে আকৌ ডাঙৰ ডাঙৰ কাছবিলাকো চাব পাৰিব। এতিয়া বৰ্তমান সৰু সৰু কাছবিলাক ওলাই আছে। এইখিনিয়ে বাছ, আৰু আছে জেগা কিছু দেখাম মই পিছলৈ যাম আকৌ। এতিয়া জাষ্ট আমি অলপ সময় জিৰণি লৈছোঁ।